আজিও যেতিয়া তুমি মোৰ কাষেৰে পাৰ হৈ যোৱা, অনুভূতিবোৰে ঢৌ খেলে বুকুত। শব্দেৰে হয়তো কাহানিও বুজাই ক'ব নোৱাৰিম সেই সময়খিনি মোৰ বাবে কিমান বিশেষ। ভালপোৱা মোৰ একপক্ষীয়, তাতে কি হ'ল? তোমাক মনত পেলাই তোমাৰ কথা ভাবিয়েই মইচোন সুখী। তুমি কথা নাপাতা, তাতেনো কি হ'ল? তুমি কথা নোকোৱাকৈয়ে মই যে তোমাৰ মাত শুনি ল'ব পাৰোঁ। কেতিয়াবা ভাবোঁ কিমান ভাগ্যৱান হ'ব পাৰে বাৰু সেইজন, যিয়ে তোমাৰ বন্ধুত্ব, ভালপোৱা সকলোবোৰ একেলগে পাব। মই দূৰৰ পৰা তোমাক চায়েই সুখী, ওচৰত থাকিলে হয়তো সৰগী সুখত বিলীন হৈ যাম। তথাপিও এটা কথাই ভিতৰি ভিতৰি মোক বৰ কষ্ট দিয়ে। কিমান চেষ্টা কৰিলেও যে মই তোমাক পাব নোৱাৰোঁ। এয়া মোৰ বাবে হয়তো সুখো, হয়তো শাস্তিও। সেই ভালপোৱাত মই হাৰিব নোখোজোঁ, কিন্তু কি কৰিম, জিকিবওতো নোৱাৰোঁ। বহু কথা থাকি গ'ল তোমাক ক'বলৈ, সেইবোৰ অপ্ৰকাশিত হৈয়ে থাকক। এদিন হয়তো মই নাথাকিম, তেতিয়া হৰাশিৱলিৰ প্ৰাকৃতিক সুধিবাচোন, ভালপোৱাৰ অবিহনে কাৰোবাক ভাল পাই থকাটো কিমান কষ্টকৰ, কিমান কষ্টকৰ।